সঁচাই চামুচেৰে দি বেচলাৰে নিছে মুখ্যমন্ত্ৰীয়ে। হাতত নাই কণটো, বৰসভা পতাৰ মন কৰাৰ ফল ভুগিছে মুখ্যমন্ত্ৰীয়ে। 1 লাখ চাকৰি দি 2 লাখৰ চাকৰি খাব বিচাৰিছে চৰকাৰে। ভয়াৱহ বিত্তীয় সংকটত জুৰুলা হৈছে অসম। ইটোৰ পিছত সিটো ঋণ লৈ কিমান চলাব ৰাজ্য। এফালে টাপলি মাৰিলে আনফালে ওলাই ফুটা। উপায়হীন চৰকাৰে 50% চৰকাৰী পদ বিলুপ্তিৰ সিদ্ধান্ত লৈছে। কম্পিউটাৰ অপাৰেটৰ 4ৰ্থ বৰ্গৰ লগতে 3য় বৰ্গৰ বহু পদৰ বিলুপ্তিৰ সিদ্ধান্ত লৈছে চৰকাৰে। তদুপৰি ইতিমধ্যে অৱসৰ লোৱা কৰ্মচাৰী বহুবোৰ পদত পুনৰ সফল নকৰাৰ সিদ্ধান্ত চৰকাৰৰ। ঋণ লৈ উৎপাদনমুখী কামত বিনিয়োগ কৰাৰ পৰিৱৰ্তে ইটোৰ পিছত সিটো চৰকাৰী কাৰ্যালয় ভাঙি পুনৰ নিৰ্মাণ কৰাৰ দৰে অনুৎপাদনমূলক কামত ব্যৱহাৰ কৰাৰ ফল ভুগিছে চৰকাৰে। ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ দৈনিক বৃদ্ধি পোৱা বিষয়টোক লৈ বিৰোধীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক কঠোৰ সমালোচনা কৰি আহিছে। উপায়হীন মুখ্যমন্ত্ৰীয়ে য'তেই যেনেকৈ পাৰে ঋণ লোৱাৰ যোগ্যতা থাকিলেহে যে ঋণ ল'ব পাৰি সেই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে। চৰকাৰখন যে ভয়ংকৰ আৰ্থিক সংকটত জুৰুলা হৈছে সেই কথা চৰকাৰৰ কিছু পদক্ষেপতেই স্পষ্ট হৈছে। ধুবুৰীৰ জুইশলাৰ কাৰখানাৰ পৰা আদি কৰি কাছাৰৰ 5 গ্ৰামত কাগজ কল ইতিমধ্যে বন্ধ কৰা হ'ল। অসম আয়ুৰ্বেদিক প্ৰজেক্ট অসম চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'ল। ইতিমধ্যে নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত লৈছে হিমন্ত চৰকাৰে। প্লাষ্টিকৰ 10 টকীয়া পানী বটল বন্ধ কৰাত, বাগানৰ স্কুলত সপ্তাহত 3টাকৈ কণী যোগান ধৰাত, মুখ্যমন্ত্ৰী গামোচা জাপিৰ আদৰণি জনোৱাটো বন্ধ কৰাত, মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰামিষ আহাৰৰ ব্যৱস্থা কৰাৰ দৰে কেইবাটাও বিষয় কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰখনে কিন্তু 50% পদ বিলুপ্তিৰ যি সিদ্ধান্ত লৈছে সেই কথা বিগত 20 জুলাইত এক মেমৰেণ্ডাম যোগে ৰাজহুৱা কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছতেই 1 লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি ঘোষণা কৰিছিল। ইতিমধ্যে চৰকাৰখনে 2টাকৈ বছৰ সম্পূৰ্ণ কৰিলে যদিও এতিয়ালৈকে 1 লাখ লোকক চাকৰি দিবলৈ সক্ষম নহ'ল। বৰঞ্চ ইতিমধ্যে থকা চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰাৰ আশংকাত চৰকাৰে লৈছে এক চূড়ান্ত হঠকাৰী সিদ্ধান্ত। প্ৰতিজন নিবনুৱাৰ বুকু কম্পিত হ'বলগীয়া 50% চাকৰি কৰ্তনৰ বিষয়টোৱে শংকিত কৰিছে প্ৰতিগৰাকী সচেতন ব্যক্তিক। শীঘ্ৰেই 2 লাখ কৰ্মচাৰীৰ হ'ব ছাঁটাই। আঁচনি দি নাচনি গোটোৱা চৰকাৰৰ লক্ষ্য এইবাৰ চাকৰিত। ভোট বেংক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দৈনিক ঘোষণা আঁচনিৰ। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পৰাই ডক্টৰ শৰ্মাই প্ৰায় প্ৰতিখন প্ৰশাসনিক বৈঠকত বিষয়া কৰ্মচাৰীসকলৰ ডিজিটেল মাধ্যমৰ প্ৰয়োগৰ কথা কৈ আহিছে। কেৱল অফিচৰ ধাৰণাটো কাৰ্যকৰী কৰাত গুৰুত্ব দি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনকি বিদ্যালয়ৰ ক্ষেত্ৰত পৰ্টেল আপলোড দিয়াৰ কামটো প্ৰধান শিক্ষকক দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। ফলত বিদ্যালয় পৰ্যায়তো কিছুসংখ্যক অফিচিয়েল কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ সম্ভাৱনা আহি পৰিছে। অফিচ ব্যৱস্থা কাৰ্যকৰী হৈছে মুখ্যমন্ত্ৰীৰ প্ৰথম অৱস্থাত কাৰ্যালয় জনসমাগম হ্ৰাস কৰা আৰু জনতাক তাৎক্ষণিকভাৱে সেৱা আগবঢ়োৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি ভাবি প্ৰায় সংখ্যক লোকেই সমৰ্থন কৰিছিল। কিন্তু এই সমগ্ৰ পৰিকল্পনাৰ আঁৰত আছে আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। চৰকাৰী কৰ্মচাৰী ছাঁটাই কৰাটোৱেই আছিল ইয়াৰ আঁৰৰ উদ্দেশ্য। এই অফিচ কাৰ্যকৰী কৰাৰ পৰিণতিত ৰাজ্য চৰকাৰৰ প্ৰায় 50% পদ বিলুপ্ত হ'ব। ইতিমধ্যেই এই নিৰ্দেশনা সকলো বিভাগলৈকে পঠিওৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে বিগত 20 জুলাইত প্ৰকাশ কৰিছিল এক অফিচ মেমৰেণ্ডাম। ৰাজ্য চৰকাৰৰ 4 লাখ কৰ্মচাৰীৰ 2 লাখেই হেৰুৱাব চাকৰি। জিলা উপায়ুক্ত, আয়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক উপায়ুক্ত হিচাপে নিযুক্তি দি সমষ্টিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সকলো কাম কাজ হ'ব বুলি ঘোষণা কৰাৰ সময়ত সকলো কাম কাজ ডিজিটেল হ'ব বুলি ঘোষণা কৰিছিল। এই ব্যৱস্থাৰ ফলত গৰিষ্ঠ সংখ্যক কৰ্মচাৰীয়ে কৰ্মহীন হৈ পৰিব। মুঠ কথাত 1 লাখ কৰ্মসংস্থাপন দি 2 লাখক চাকৰিৰ পৰা ছাঁটাই কৰাটোৱেই বৰ্তমান চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য।
ৰাজ্যত ভোটৰ আশাত বিভিন্ন আঁচনি চলাই থকা চৰকাৰে এতিয়া ধৰ্মসাৰ নামত এক বিশাল ধন বিনিয়োগ কৰিব পৰা অৱস্থাত নাই। সেয়েহে ডিজিটেল মাধ্যমৰ দোহাই দি কৰ্মচাৰীক কৰ্মক্ষীণ কৰি চাকৰিটোকে প্ৰাসংগিক কৰি তুলিব বিচাৰিছে ৰাজ্য চৰকাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, টি নিউজ অসম।